নমস্কাৰ, ইকুইলিব্ৰিয়ামত আপোনালোক সকলোকে আকৌবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি ৰাতি ভালকৈ টোপনি নহা হৈছে, টোপনি নহাৰ সমস্যাত যদি ভুগি আছে, আপোনালোকৰ লগত মই কেইটামান টিপছ শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ৰাতি শুবৰ কাৰণে এটা নিৰ্দিষ্ট সময় বান্ধি ল'ব, 9:30 হওক বা 10টা বজাতেই হওক, আৰু সেই সময়টো আপোনালোকে ডেইলি ফ'ল' কৰিবলৈ চেষ্টা কৰিব। সেই নিৰ্দিষ্ট সময়তে আপোনালোকে শুবলৈ চেষ্টা কৰিব। গধূলি 6টা 6:30 বজাৰ পিছত আপোনালোকে কোনো ধৰণৰ কেফেইনযুক্ত বস্তু, চাহ, কফি, চকলেট, এনাৰ্জি ড্ৰিংক বা যিকোনো ড্ৰিংকছত যদি কেফেইন আছে সেৱন নকৰিব। গধূলি আপোনালোকে ধূপ ধূনা জ্বলাই এটা পজিটিভ এনভাইৰনমেণ্ট বা পৰিৱেশ ঘৰত গঢ়ি তুলিব পাৰে। ধূপ ধূনাৰ যিটো গোন্ধ, সেই গোন্ধই এৰোমা থেৰাপিৰ দৰে কাম কৰে। আপোনাক ৰিলেক্স হোৱাৰ লগতে মনটোৰ যিবোৰ ষ্ট্ৰেছ আছে সেই ষ্ট্ৰেছ কমোৱাটো সহায় কৰে। ৰাতি শোৱাৰ আগতে কুহুমীয়া আপোনালোকে এগিলাচ গাখীৰ খাই ল'ব পাৰে। ৰাতি শোৱাৰ আগতে আপোনালোকে কুহুমীয়া গৰম পানীৰে গাও ধুই ল'ব পাৰে। আৰু ৰাতি শোৱাৰ 2 ঘণ্টামানৰ আগৰ পৰা আপোনালোকে যিকোনো স্ক্ৰীন, টিভি হওক, মোবাইল, লেপটপ ইত্যাদিবোৰ বন্ধ কৰি দূৰত ৰাখিব। বিচনাৰ কাষতে নাৰাখিব বা গাৰুৰ তলত নিজৰ ফোনটো নাৰাখিব। আপোনালোকে গধূলি শোৱাৰ লগে লগে মানে ৰাতি শোৱাৰ 1 ঘণ্টামানৰ আগৰ পৰা যিবোৰ ব্ৰাইট লাইট আছে, উজ্জ্বল লাইট আছে, সেইবোৰ লাইট অফ কৰি অলপ ডিম লাইট আপোনালোকে ব্যৱহাৰ কৰিব। আৰু ৰাতি আপোনালোকে বহুত হেভি খানা বা মছলাযুক্ত খাদ্য নাখাব, অলপ লাইট খাদ্য খাব। আৰু ৰাতি শোৱাৰ আগতে আপোনালোকে ৰিলেক্সেশ্যন এক্সাৰচাইজ কৰিব পাৰে, যেনেকৈ ডিপ ব্ৰিডিং এক্সাৰচাইজ হওক। সেই ডিপ ব্ৰিডিং এক্সাৰচাইজে আপোনাৰ বডিটো আৰু মনটো ৰিলেক্স হোৱাত সহায় কৰে। দিনৰ ভাগত যদি আপোনালোকৰ শোৱাৰ অভ্যাস আছে, তেনেহ'লে সেই অভ্যাসটো আপোনালোকে সলনি কৰিব বা বন্ধ কৰিব। আৰু যদি বহুত বেছি ভাগৰ লাগে, তেনেহ'লে আপোনালোকে 15 মিনিটমান শ্বৰ্ট নেপ ল'ব পাৰে। দিনটোত আপোনালোকে নিজকে ফিজিকেল এক্টিভিটিত ব্যস্ত কৰি ৰাখিব, সৰু সুৰা কামত নিজক ব্যস্ত কৰি ৰাখিব। আৰু পাৰিলে আপোনালোকে ডেইলি এটলিষ্ট 30 মিনিট এক্সাৰচাইজ কৰা বা য়োগা কৰাৰ অভ্যাস কৰিব। শোৱাৰ বিচনাখন কেৱল শুবৰ বাবেহে ব্যৱহাৰ কৰিব। বিভিন্ন কামৰ কাৰণে আপোনালোকৰ বিচনাখন আপুনি ব্যৱহাৰ নকৰিব, যেনেকৈ ল'ৰা ছোৱালী পঢ়োৱা হওক বা টিভি চালে, চব্জি ভাজি এইবোৰ ইত্যাদিবোৰ কাটিলে বা বিচনাতে বহি সকলোৱে আড্ডা মাৰিলে, চাহ কফি খালে বা খাদ্য খালে, এনেধৰণৰ বিভিন্ন কামত আপোনালোকে বিচনাখন ব্যৱহাৰ নকৰিব। কেৱল শুবৰ কাৰণেহে বিচনাখন ব্যৱহাৰ কৰিব। আশা কৰোঁ এইকেইটা টিপছে আপোনালোকক সহায় কৰিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।